ফুলেশ্বৰী তই মোনাখন লৈ আহা আজি দেওবাৰ বজাৰ নহয় বজাৰ কৰি আহোঁগে পিছে শাক পাচলি কি নাই ঘৰত এই ঘৰত শাক পাচলি নাই আলু দাইলৰ বাহিৰে বেলেগ একোৱেই নাই যি পাই বজাৰৰ পৰা তাকে লৈ গুচি আহিব হেৰি নহয় মই কথা এটা ভাবিছোঁ আজি মাংস অকণমানো লৈ আহিম বজেনকো মাতি দিম ভাতকেইটা খাবলৈ আমাৰ ঘৰৰ ছাগলীজনী সি চোৰৰ পৰা আনি বচাই দিলেহি নহয় তাক আমি বৰ বেয়াকৈ অপমান কৰিলোঁ ঘৰতো গৈ কৈ থৈ আহিলোঁ চোৰ বুলি সি চাগে মনতে বেয়াই পাই থাকিব পাৰে ভাতকেইটাকে আজি খাবলৈ মাতি দিওঁ দিয়া বুজিছানে এই জহনি নিয়া বিদ্যুৎটোৰ কাৰণে ময়ো তাক বেয়াকৈ ক'লোঁ সি চাগে মনতে বেয়া পাই থাকিব পাৰে বজাৰলৈ যোৱা নি বজাৰলৈ যাওঁ তই ক'ত তলকৈ ঘূৰি ফুৰিছ ঘৰত সোমাই থাক দুপৰীয়াখন মোলৈ বজাৰৰ পৰা খাবলৈ কিবা এটা লৈ আহিবা দেই টিকলি যাচোন যা ভাত খোৱা কাঁহী বাতিকেইটা ধোৱাই নাই ধুই পেলাই যা হ'ব দিয়া নাপাহৰিবা আকৌ বজাৰৰ পৰা কিবা এটা লৈ আহিবা মোলৈ হ'ব আনিম যা এতিয়া কামত ধৰগে তই হেৰি আপুনি দেৰি কৰিব নালাগে বজাৰ ভাগিবই পাইগে মানে জক যাওঁৱেই মই আজি আৰু পিকনিক খাম কিহে পায় আজি মোক ইচ্ছা নিমাই এই কণ্টিলৰ বোলাহেঁত অহা নাই যে সময় হ'ল নহয় বজাৰ ভাগিবগৈচোন এহঁতক যে খটিয়াই নাথাকিলে একো কাম নহয় দেই ফোন এটাকে কৰিব লাগিব এতিয়া উপায় নাই হেল্ল' কণ্টিল ক'ত আছ তই আছো তোৰ তাই পইচাই দিয়া নাই নহয় কোনে পইচা নাই দিয়া এই পুলুকণ আৰু ভলুকা অথনিয়ে ফোন কৰিলোঁ পইচা দিবলৈ আহিম কৈছে অহাই নাই নহয় ইফালে বজাৰলৈও দেৰি হৈছে বজাৰ ভাগিবগৈ এতিয়া নেপামেই এতিয়া বস্তু আৰে ইয়াৰ তহঁতক মই এইবোৰ কথাৰ কাৰণেই বেয়া পাওঁ ফোন কৰ পইচা লাগে সোনকালে ফোন কৰ কিবা এটা মিলাই পিনি গৈছোঁ তই ৰৈ থাক তাতে জানো পিকনিক কি খুৱাই সিহঁতিহে জানিব দেই এইটো আমাৰ নতুন আড্ডা একদম হাবিৰ মাজত আছে কোনো নাহে ইয়ালে বছ বহুত দিনৰ পৰা এনেই পৰি আছে এইটো ইয়াত মানুহ চানুহ নাহে ভয় কৰে মানুহ ইফালে আহিবলৈ একদম নিৰাপদ জেগা এডোখৰ চাব্বাছ নালিয়া চাব্বাছ বৰ ধুনীয়া জেগা বিচাৰি দি এতিয়া আমাক কোনেও ধৰিব নোৱাৰে কাকো যাতে কোনো খবৰ নাপায় আমাৰ ইয়াত তাৰ কথা এইবাৰ কাকো আমি খবৰেই নিদিওঁ আমাৰ আড্ডা ক'ত কেনেকৈ বিচাৰি পাব তেতিয়া বছ ভিতৰতো আৰু ভয়ানক ব'লক ভিতৰলৈ নতুন আড্ডাটো ফিটা কাটোঁগৈ আজি বজাৰত পুৰা ভিৰ মাৰিছে দেই সোমাবলৈকে জেগা নাইও শুই গলি নি থৈ নাই হোৱা বজাৰ কি কৰিম তাকে চিন্তা কৰি আছো দেৰি নকৰিবি বৈ বজাৰ ভাগিবই নহ'লে আৰে ইয়াৰ তহঁতক মই এইবোৰ কথাৰ কাৰণেই বেয়া পাওঁ মোনা ক'ত এইটো মোনা বৈ ভলুকা আৰু পুতুকনে পইচা দিলে নাই চব হৈ গ'ল বৈ এতিয়া বজাৰলৈ দেৰি নকৰ ফাষ্ট দেখিছ সেইটো আমাক এৰি থৈ পিনি গুচি গ'লগৈ আমিও গৈছোঁ আজি কণ্টিলৰ ভাইটিহঁতে পিকনিক যাবলৈ লগ ধৰিছে নহয় গাড়ীখন অকণমান ধুয়ে লওঁ লেতেৰাও বহুত হ'ল গাড়ীখন যাওঁ টিংটোৱে মগটোৱে লৈ আহোঁগৈ গাড়ীখন ইয়াতে ধুই দিওঁ কণ্টিল কি ল'বি এতিয়া বজাৰত আকৌ তহঁতৰ ঘৰৰ পদমুখত তইহে ওপৰলৈ মোক কৈ চিন্তা কৰি আছিলি বজাৰত কি ল'ম প্ৰথমে মাংসটোকে উঠাই দিওঁ মাংস দোকান সেইফালে আছে প্ৰথম মাংসটোকে উঠাই লওঁ তেতিয়াহ'লে মাংসকে লওঁগৈ প্ৰথম কণ্টিল ইয়াতে মাংসটো ভাল পাবি ইয়াৰ পৰাই লৈ লওঁ ভাল যদি ল মাংস 2 কেজি দিব কণ্টিল বজেনদালৈ ফোন এটা কৰ যাব হ'বই নহয় এতিয়া বজেনদাক চব কৈ থোৱা আছে কেইটা বজাত যাম হ'লেও ফোন এটা কৰোঁ ধৰিছে নেকি ফোনটো লগাইছোহে কামৰ সময়তনো কোনেনো ইমানকৈ ফোন কৰে বৰ ফোনডাল আহে দেই কণ্টিল ভাইটি কোৱা বজেনদা ৰেডি নে আপুনি আমি মাংস ল'লোঁ ইয়াত ৰেডি বুলিয়ে ক'ব পাৰা গাড়ীখন অকণমান লেতেৰা হৈ আছিলে তাকে বোলো অকণমান ধুই দিওঁ এই বাল্টিংটো আনিছোঁ আৰু অকণমান পানী অকণমান চেটা মাৰি দিওঁ তোমালোকে বজাৰৰ পৰা কি মা মছলা লাগে চব ৰেডি কৰি লৈ লোৱা দেই তাত আকৌ একো দোকান চোকান নাই সেই ওচৰত আমি চব ঠিক কৰি লৈ লৈছোঁ আৰু ইহঁতৰ খৰি মাৰি কথাটো কি হ'ব এতিয়া তোমালোকে খৰি মাৰি টেনশ্যন নল'বা নৈ কিনাৰত ঢেৰ শুকান খৰি পৰি থাকে সেইটো মই মেনেজ কৰিম তোমালোকে সেইবোৰ চিন্তা কৰিব নালাগে তোমালোকে বজাৰৰ পৰা কি লাগে চব যোগাৰ কৰি লৈ আহা খালি অ'কে একো টেনশ্যন নলওঁ ঠিক আছে হ'ব দিয়ক বজেনদাই কি কৈছে খৰি মাৰি তাত ঢেৰ খৰি পাম সেইবোৰ টেনশ্যন ল'ব নালাগে বুলি কৈছে আমাক পটাপট বজাৰটো কৰি বজেনদাহঁতৰ ঘৰলৈ যাবলৈ কৈছে তেতিয়াহ'লে আমি খৰধৰ কৰোঁ বুজিছ নাই সময় হ'ল আকৌ বহুত হ'লগৈ আমি শাক পাচলিকেইটা লৈ পটাপট বজেনদাৰ ঘৰলৈ যাওঁ বছ সোমাই আহক এইফালে
বছ কেনেকুৱা দেখিছে ভিতৰটো বেছ ধুনীয়া নালিয়া মজা জেগা চাইছ ইয়াত আৰু পুলিচে বিচাৰি অহা প্ৰশ্নই উঠিব নোৱাৰে বছ আমাৰ মানুহ অলপো বঢ়াব লাগিব দেই অঁ বছ মোৰ লগত চোৰ দুটামান আছে তেহেঁতকো আমাৰ লগতে চামিল কৰি ল'ম অঁ মাতি দিবি নালিয়া আমাৰ মানুহ অলপ বাঢ়ি গ'লে আমালৈ ভয় কৰিব তেতিয়া মানুহে বছ মই কিন্তু মিনেশ্বৰ বৰাৰ ওপৰত বদলা ল'ম তাৰ ঘৰ মই ছাগলী নোথোৱাকৈ সি মোক পুলিচত কমপ্লেইন দিলে 2-3 দিন মই পুলিচত থানাৰ ভিতৰত থাকি আহিলোঁ তাৰ কাৰণে মই চোৰ নকৰাকৈ চোৰৰ শাস্তি ভুগিবলগীয়া হ'ল মই তাক চাই ল'ম নালিয়াই ঠিক কথা কৈছে বছ সি ক্ষতিপূৰণ দিব লাগিব নালিয়াক মিনেশ্বৰ বৰাইনো কি ক্ষতিপূৰণ দিব ঐ বছ মোৰ এটা আইডিয়া আছে মিনেশ্বৰ বৰুৱাৰ জীয়েকজনীক আমি কিডনেপ কৰি দিম তাৰপৰা মিনেশ্বৰ বৰুৱাক ধন দাবী কৰিম সি দিবই লাগিব দিবলৈ বাধ্য হ'ব সি কথাটো বাৰু ঠিকেই ভাবিছ খালি ঐ নালিয়া তোৰ লগত যোনকেইটা চোৰ আহিব সেইকেইটাক পঠিয়াবি কিডনেপ কৰিবলৈ তহঁতিকেইটা যাব নালাগে পুলিচৰ হাতত তহঁতিকেইটা বাচি থাকিব লাগিব ঠিক আছে বছ আপুনি চিন্তা নকৰিব চব ঠিকে ঠিকে চলি যাব ঐ কণ্টিলো ভলুকা আৰু পুতুকনক মাতি দে ইয়ালৈ ফোন কৰি ৰহ অঁ কণ্টিলো ক ঐ তহঁতি আহ আকৌ আমি ৰৈ আছোঁ ন ইয়াত আহি তহঁতি ক'ত ৰৈ আছ পুতুকন আৰু মই ফণি থকা মুখৰ আগত ৰৈ আছোঁ আকৌ ঐ ভোলা ঘৰ পিছফালে এডোখৰলৈ আহ আমি ইয়াতহে আছোঁহি আগতে ক'ব লাগে আকৌ আমি এনেই আহি ফণি থকা মুখৰ আগত ৰৈ আছোঁগৈ অথনিবা গৈছোঁ ৰ তেতিয়াহ'লে ঐ কি কৈছে তেহেঁতি ক'ত আছে এই সেইকেইটা ভোলা ঘৰ সেইখিনি ৰৈ আছে যা বৈ আমি তো ইয়াত এনেই ৰৈ আছোঁহি ঐ আহ দেৰি নকৰিবি আহ কি হ'ল সেইকেইটা আহিছে নেকি সেইকেইটা তহঁতৰ ঘৰ মুখৰ আগত গৈ অথনিবা ৰৈ আছেগৈ নহয় এতিয়া ইয়ালৈ মাতি দিছোঁ আহিছে ৰ ঐ এতিয়া পিছে বজেন্দা ইয়ালৈ আহিবনে বজেন্দাহঁতৰ ঘৰলৈ যাম সিহঁতিকেইটা আহি লওক আমি বজেন্দাহঁতৰ ঘৰলৈ যোৱাই ভাল হ'ব তাতে বস্তু চস্তু চব তুলি লৈ একদম উঠি দিম আৰু অঁ তেতিয়াহ'লে মই বজেন্দাক ফোন এটা কৰি কৈ দিওঁ আমি গৈ আছোঁ বুলি আৰে ইয়াৰ সেইটো কাৰণেই মই তহঁতক বেয়া পাওঁ এতিয়ালৈ ফোন কৰিবলৈ থ'ব লাগে নি ফোন কৰ বজেন্দা আমি গৈ আছোঁ দেই আপুনি ৰেডি থাকক কণ্টিলো ভাইটি মই ৰেডি তোমালোকে আহিলেই হৈ গ'ল আৰু অ'কে তেতিয়াহ'লে আমি গৈ আছোঁ ঐ বজেন্দা আহিব নেকি নাহে আমি তালৈ যাব লাগিব তহঁতৰ কাৰণে ৰৈ আছিলোঁ বৈ আহ কথা পাতি লাভ নাই পটাপট বজেন্দা আমি পাই গ'লোহি তোমালোকে বহুত দেৰি কৰিলা পাই ঘূৰোতে কিন্তু আবেলিয়ে হ'ব আকৌ দেই একো নাই বজেন্দা আপোনাৰ গাড়ী আছে নহয় আবেলি হ'লেও টেনশ্যন নাই এতিয়া দেৰি নকৰিবা লাপককৈ উঠি দিয়া আৰু ব'লা বজেন্দা চৌকি আহি লোৱা হ'ল নাই চব মই গাড়ী ডিকিত ভৰাই ৰেডি কৰি থৈছোঁ তোমালোকে উঠা মুঠতে বজেন্দা আপুনি গাড়ী ষ্টাৰ্ট দিব পাৰে চব উঠিলা নহয় কোনোবা থাকিলে নি আকৌ চব উঠিলোঁ বজেন্দা আপুনি যাবলৈ দিব পাৰে